মই বস্তু এটা আনি থৈছোঁ, বস্তুটো মই কানেক্টটো কৰিছোঁ কিন্তু মানে এইটো চাউণ্ডটো অহা নাই। বস্তুটো অকল এইটো কোনোবাই যদি মানে জানে এইটো ধৰক কেনেকৈ কি হয়, যদি মোৰ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰসকলে বা বেলেগ কোনোবা ছাবস্ক্ৰাইবাৰ নকৰাসকলেও যিসকলে চায় মানে তেওঁসকলে যদি জানে মানে কেনেকৈ কি হয়, কেনেকৈ কানেক্ট কৰিব লাগে। কিন্তু নৰ্মেলি এনে কানেক্ট কৰিছে, মই কানেক্ট দেখাইছে কিন্তু ৰেকৰ্ডিং কৰিলে চাউণ্ডটো নাহে মানে। এইটো বস্তু কোনোবাই যদি জানে মোক কৈ দিব বস্তুটো কেনেকৈ কি কয়, কৈ দিলে মানে ভাল হ'ব। কমেণ্ট কৰি জনাই দিলেও হ'ব। এইটো মানে কানেক্টটো কৰিবলৈ একদম বহুত কোচিছ কৰি আছোঁ মই। মানে ধৰক ভিডিঅ'বিলাক আৱাজবিলাক অলপ ভালকৈ দিবৰ কাৰণে বুলি মানে কালি মঙালে মই এইটো যিটো আনবক্সিঙৰ মই ভিডিঅ' বনাব নোৱাৰিলোঁ, মই যিহেতু মোৰ হাতত ডাইৰেক্ট নিদিলে বেলেগৰ হাতত দিছিলেই, সেইটো কাৰণে মানে এইটো তেহেঁতি খুলি মেলি চাই দিলে মানে আগতে, সেইকাৰণে আনবক্সিঙৰ ভিডিঅ'টো মই নবনালোঁ মানে বস্তু সেইটো মই খুলি পিনে দেখাই দিছোঁ একবাৰ আকৌ। এইটো অকল বস্তুটো, এইটো মাইকটো হয়, এইটো এটা ৰাস্তা এইটো এটা দিছে, এইটো বেলেগৰ লগত কানেকশ্যন কৰিবৰ কাৰণে আইফোনৰ হয় এইটো। তাৰপৰা এইটো যোনটো মোবাইলত ভৰাব লাগে, এইটো মোবাইলত লগোৱাৰ পিছত এইটো অন কৰি চবফালে অন কৰিছোঁ, তথাপিতো মানে চাউণ্ডটো নাই অহা। যদি কোনোবাই জানে ধৰক বেলেগ যদি এপছ কিবা ডাউনলোড কৰিবলগীয়া হয়, কোনোবাই যদি জানে মানে এপটোৰ নামটো মোক কমেণ্ট কৰি জনাই দিবচোন। সেইটোকে মানে ক'ম বুলি ভিডিঅ'টো এনেই অকণমান বনাই দিলোঁ আৰু সেইটো কাৰণে ধৰক মানে নোৱাৰিছোঁ মানে মই কালিৰ পৰা যুঁজি আছোঁ মানে। ঠিক আছে, সেইটো কাৰণে যদি পাৰে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব, মই মানে বহুতখিনি ভাল পাম, সহায় পাম আৰু। ঠিক আছে, ৰাখিছোঁ, বাই বাই।